উপেন ব্ৰহ্ম ইয়াক লৈ ৰাজনীতি নহয়। BTC ইলেকশ্যনৰ সময়ত মই কোকৰাঝাৰলৈ এখন মিটিঙলৈ গৈছিলোঁ। আমাৰ বিজেপিৰ কাৰ্যকৰ্তাসকলে উৎসাহক অত্যুৎসাহী হওক উপেন ব্ৰহ্মৰ ফটোখন মঞ্চত স্থাপন কৰিছিল আৰু আমি মাল্য অৰ্পণ কৰিছিলোঁ। মিটিঙৰ অহাৰ পিছতে মোক কোকৰাঝাৰৰ পৰা কেইবাটাও হোৱাটছআপ আহিলে মোলৈকে যে উপেন ব্ৰহ্মৰ ফটোখন আপোনালোকে পলিটিক্যাল মঞ্চত দি ভুল কৰিছে। মই লগে লগে তাৰ পৰা শিকিলোঁ। মই পাৰ্টিক হাক দিলোঁ যে BTCৰ ইলেকশ্যন আমি জিকো নিজিকো কেতিয়াও উপেন ব্ৰহ্মৰ ফটো মঞ্চত যাতে বিজেপিৰ মঞ্চত যাতে নাহে। চৰকাৰী অনুষ্ঠানত বেলেগ কথা য'ত সকলো ৰাইজ থাকে, বিজেপিৰ মঞ্চলৈকে যাতে নাহে। অৰ্থাৎ অসমৰ মানুহে জাতীয় জীৱনৰ সিংহ পুৰুষসকলক লৈ কৰা ৰাজনীতিক কেতিয়াও মানি নলয়। জুবিন গাৰ্গৰ নামত মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিব লাগে নেকি অধ্যক্ষ মহোদয়? কি কৰি দিলে অসমৰ মানুহে? 19 জনলৈ নমাই দিলে আৰু 19 জনৰো 18 জন মাত্ৰ এটা বিশেষ সম্প্ৰদায়ৰ MLA। ইয়াতকৈ দুখ লগা দয়াবিনী পুৰা অপাৰেশ্যন কৰি উলিয়াই দিলে। ইয়াতকৈ দুখ লগা পৰিৱেশ কেনে কি হ'ব পাৰে? প্ৰত্যেকটো ইলেকশ্যনে আমাক শিকায় অধ্যক্ষ মহোদয়। এই ইলেকশ্যনে দুটা কথা আমাক শিকাই থৈ গ'ল যে ভূপেন হাজৰিকা, জুবিন গাৰ্গ, শংকৰদেৱক লৈ ৰাজনীতি নহ'ব, উপেন ব্ৰহ্মক লৈ ৰাজনীতি নহ'ব। এই ইলেকশ্যনে আমাক শিকাই থৈ গ'ল যে মানুহে বিকাশৰ বাবে ভোট দিয়ে, মানুহে নিজৰ জীৱনৰ কাৰণে সুৰক্ষাৰ বাবে ভোট দিয়ে। পৰ চৰ্চা আৰু পৰ নিন্দাৰে ইলেকশ্যন জিকিব নোৱাৰি, তাক অসমৰ মানুহে শিকাই থৈ। অধ্যক্ষ মহোদয়, নিশ্চিতভাৱে এই ইলেকশ্যনে আমাক আৰু এটা কথা শিকাই থৈ গ'ল যে ৰাজনীতি কৰা মানুহৰ কেতিয়াও অহংকাৰ হ'ব নালাগে। কোনোবা ঘটনাৰ পাকচক্ৰত মই কোনোবা এটা নিৰ্বাচনত জিকিলোঁ, কিন্তু তাৰ মানে ই নিশ্চিত নহয় যে অসমৰ ৰাইজে মোক ৰজা পাতিছে। যোৰহাটত মই লোকসভা জিকিলোঁ, অহংকাৰ গৌৰৱ। ডিব্ৰুগড়ত মই লোকসভা জিকিলোঁ, লখিমপুৰত মই লোকসভা জিকিলোঁ। অহংকাৰ গৌৰৱ দৰ্প বাঢ়ি বাঢ়ি গৈ থাকিলে 2 বছৰৰ ভিতৰতে সৰু বিধানসভাৰ নিৰ্বাচনতে মোক হৰুৱাই দিল। তাৰ মানে এই নিৰ্বাচনে এটা কথা স্পষ্টভাৱে বুজাই দিছে, সকলোকে শিক্ষা দিলে যে আজি জিকিছোঁ মানে তাৰ গেৰেণ্টি নহয় যে অহাকালিও আমি জিকিম। মই যুৱ বিধায়কসকলক দুটা কথা ক'ব চেষ্টা কৰিম। তথ্যৰ পৰা কম, আক্ৰমণ কৰি নকওঁ। এজন ব্যক্তিক এটা পাৰ্লিয়ামেণ্টাৰী চিটত ভয়াৱহভাৱে অসমৰ মানুহে ইলেকশ্যন জিকাই দিলে।